নতুন প্ৰাণৰ ন চকুজুৰি দীপিতি ঢালি দে তাত পুৰণি পৃথিৱী নকৈ চাই লওঁ সেই বিনেষাৰী মাত নতুনত্বৰ কিছু সোৱাদ দিয়াৰ উদ্দেশ্যে আপুনি মই মিলি জনা নজনা দুই এটা কথা পতাৰ উদ্দেশ্যে পুনৰ আহিলোঁ আপোনালোকৰ মাজলৈ। আপোনালোকৰ সীমাহীন অনুপ্ৰেৰণাই মোক প্ৰতি সময়ে উৎসাহিত কৰি তুলিছে বাৰুকৈয়ে। শিকিছোঁ বহু কথা বন্ধুসকল। প্ৰথমতে পূৰ্বৱৰ্তী ভিডিঅ'ত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্ন শিতানত 8টা বা তাতকৈ শুদ্ধ উত্তৰ দিয়াসকলৰ নাম ঘোষণা কৰিব বিচাৰিছোঁ। প্ৰথমতে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। 8টাকৈ শুদ্ধ উত্তৰ দিয়াসকল হ'ল শইকীয়াজ ৱৰ্ল্ড আৰু ৰিজুছ কৰ্ণাৰ। 9টাকৈ শুদ্ধ উত্তৰ দিয়াসকল হ'ল ইট ফিলছ ডেঞ্জাৰাছ, বিবুজ্যোতি শইকীয়া আৰু ধীৰাজ নাথ। আৰু আটাইকেইটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়াজন হ'ল সুমনকা গেমিং। সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধুসকল, আপোনালোকে আনচাৰখিনি মোৰ ডেছক্ৰিপশ্যনত চাই ল'ব পাৰিব। বন্ধুসকল, আজি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ 20টা মাল্টিপুল চইচ কুৱেশ্যন। 15টা বা তাতকৈ অধিক শুদ্ধ উত্তৰ দিয়াসকলৰ নাম পৰৱৰ্তী ভিডিঅ'ত ঘোষণা কৰাৰ প্ৰতিশ্ৰুতিৰে আগবঢ়ালোঁ এই 20টা জনপ্ৰিয় প্ৰশ্ন। প্ৰথম প্ৰশ্ন, ভাৰতনাট্যম প্ৰধানকৈ কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য? অপশ্যন এ কেৰালা, অপশ্যন বি তামিলনাডু, অপশ্যন চি উৰিষ্যা আৰু অপশ্যন ডি মণিপুৰ। দ্বিতীয় প্ৰশ্ন, গণতন্ত্ৰ ৰাইজৰ চৰকাৰ ই ৰাইজৰ দ্বাৰা গঠিত হৈছে আৰু ৰাইজৰ কাৰণে গঠিত হৈছে, এই কথাষাৰ কোনে কৈছিল? অপশ্যন এ এৰিষ্টটল, অপশ্যন বি আব্ৰাহাম লিংকন, অপশ্যন চি মহাত্মা গান্ধী আৰু অপশ্যন ডি জৱাহৰলাল নেহৰু। তৃতীয় প্ৰশ্ন, কোনটো চনত 29 ফেব্ৰুৱাৰী থাকিব? অপশ্যন এ 2015, অপশ্যন বি 2016, অপশ্যন চি 2017, অপশ্যন ডি 2018। চতুৰ্থ প্ৰশ্ন, ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 24 ফেব্ৰুৱাৰী, অপশ্যন বি 10 অক্টোবৰ, অপশ্যন চি 24 আগষ্ট আৰু অপশ্যন ডি 10 জুন। পঞ্চম প্ৰশ্ন, বায়ুত পোহৰৰ বেগ কিমান? অপশ্যন এ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড, অপশ্যন বি 3 × 10⁸ কিলোমিটাৰ পাৰ ছেকেণ্ড, অপশ্যন চি 3 × 10⁶ চেণ্টিমিটাৰ পাৰ ছেকেণ্ড, অপশ্যন ডি এটাও নহয়। ষষ্ঠ প্ৰশ্ন, আমি পাই অহা এটি জনপ্ৰিয় কবিতা হ'ল কুলি। এতিয়া কওকচোন বাৰু কুলি কবিতাটোৰ কবি কোন? অপশ্যন এ ৰঘুনাথ চৌধুৰী, অপশ্যন বি আনন্দ চন্দ্ৰ আগৰৱালা, অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা আৰু অপশ্যন ডি এজনো নহয়। সপ্তম প্ৰশ্ন, অসমৰ জাতীয় সংগীতটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশিত হৈছিল? অপশ্যন এ জোনাকী, অপশ্যন বি বাঁহী, অপশ্যন চি প্ৰান্তিক আৰু অপশ্যন ডি মৌচাক। অষ্টম প্ৰশ্ন, আপোনালোকে কওকচোন বাৰু এই ডাইলগটো কোনখন ফিল্মৰ হয়? तुम्हें तुम्हारे जैसा कोई एक्स्ट्राऑर्डिनरी स्टूडेंट मिले तो ये पेन उसे पास ऑन कर देना। 32 साल से वीरू सहस्त्रबुद्धे इज वेटिंग फॉर द नेक्स्ट वीरू सहस्त्रबुद्धे। क्या इस बैच में कोई है जो ये पेन ले जाएगा? गुड, हैंड्स डाउन। অপশ্যন এ ছুপাৰ 30, অপশ্যন বি 3 ইডিয়টছ, অপশ্যন চি ৱাৰ আৰু অপশ্যন ডি বজৰংগী ভাইজান। প্ৰশ্ন নং 9, আপোনালোকে ক'ব পাৰিবনে এই ফটোখন কাৰ?
অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি ৰজনীকান্ত সেন, অপশ্যন চি অৱনীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন ডি এজনো নহয়। প্ৰশ্ন নং 10, ছাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ কাঠমাণ্ডু, অপশ্যন বি জাকাৰ্টা, অপশ্যন চি জেনেভা আৰু অপশ্যন ডি ভিয়েনা। প্ৰশ্ন নং 11, নোবেল বঁটা বিজয়ী ভাৰতৰ প্ৰথমগৰাকী মহিলা কোন? অপশ্যন এ কিৰণ বেদী, অপশ্যন বি মিৰ্জা ভানত, অপশ্যন চি অৰুন্ধতী ৰয় আৰু অপশ্যন ডি এটাও নহয়। 12 নং প্ৰশ্ন, দবা খেলত বিশ্বপ বুলি কোনটোক কোৱা হয়? অপশ্যন এ ঘোঁৰা, অপশ্যন বি নাও, অপশ্যন চি হাতী আৰু অপশ্যন ডি এটাও নহয়। প্ৰশ্ন নং 13, আগা খান কাপ কি খেলৰ লগত জড়িত? অপশ্যন এ হকী, অপশ্যন বি ফুটবল, অপশ্যন চি ক্ৰিকেট আৰু অপশ্যন ডি টেবুল টেনিছ। প্ৰশ্ন নং 14, এইটো বাৰু কোন কোম্পানীৰ লগ' হয়? অতি সহজ, আপোনালোকে নিশ্চয় পাৰিব। অপশ্যন এ ৱালমাৰ্ট, অপশ্যন বি আলিবাবা, অপশ্যন চি ফ্লিপকাৰ্ট আৰু অপশ্যন ডি এটাও নহয়। প্ৰশ্ন নং 15, আপোনালোকে কওকচোন বাৰু বৰাইল পৰ্বতশ্ৰেণী অসমৰ কোন জিলাত আছে? অপশ্যন এ কাৰ্বি আংলং জিলা, অপশ্যন বি ডিমা হাছাও জিলা, অপশ্যন চি নলবাৰী জিলা আৰু অপশ্যন ডি এটাও নহয়। প্ৰশ্ন নং 16, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিল অপশ্যন এ 1919 চনত, অপশ্যন বি 1921 চনত, অপশ্যন চি 1922 চনত আৰু অপশ্যন ডি 1930 চনত। 17 নং প্ৰশ্ন, ৱেলিংটন কোনখন দেশৰ ৰাজধানী? অপশ্যন এ অষ্ট্ৰেলিয়া, অপশ্যন বি কানাডা, অপশ্যন চি নিউজিলেণ্ড আৰু অপশ্যন ডি দক্ষিণ আফ্ৰিকা। প্ৰশ্ন নং 18, বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 7 এপ্ৰিল, অপশ্যন বি 22 এপ্ৰিল, অপশ্যন চি 8 মে' আৰু অপশ্যন ডি 24 অক্টোবৰ। প্ৰশ্ন নং 19, নীতি আয়োগৰ অধ্যক্ষ হ'ল অপশ্যন এ ৰাষ্ট্ৰপতি, অপশ্যন বি প্ৰধানমন্ত্ৰী, অপশ্যন চি উপৰাষ্ট্ৰপতি আৰু অপশ্যন ডি এটাও নহয়। আজিৰ প্ৰশ্ন শিতানৰ শেষৰটো প্ৰশ্ন, মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। এই কথাষাৰ কৈছিল অপশ্যন এ বিষ্ণুৰাম মেধি, অপশ্যন বি সুভাষ চন্দ্ৰ বসু, অপশ্যন চি আহমেদ খান, অপশ্যন ডি লালা লাজপত ৰায়। বন্ধুসকল, প্ৰশ্নকেইটা নিশ্চয় মনোগ্ৰাহী। আপোনালোকৰ পৰা আশা কৰিলোঁ শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰ দিয়াসকলৰ নাম পৰৱৰ্তী ভিডিঅ'ত ঘোষণা কৰাৰ প্ৰতিশ্ৰুতিৰে মই প্ৰাণটো আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।